নমস্কাৰ, মই নাজমিনা বেগম, জেনেৰেল ছেক্ৰেটাৰী চিৰাং ডিষ্ট্ৰিক্ট মাইনৰিটি মৰ্চা। মই নিজে ইচ্ছা কৰি আজি স্বইচ্ছাই BJP দল ত্যাগ কৰি BPF দলত জইন কৰিলোঁ। কেইজন জইন হৈছে আপোনালোকে? আমি বৰ্তমান 14 জন জইন হৈছোঁ। হয় হয়। তাৰপিছত আগত BJPত আছিলে, হয়। BJPটো ভাল লগা নাই নেকি? BJPত আমি বহুত কেইদিন ধৰি কাম কৰি আছোঁ, কিন্তু মাইনৰিটিৰ ফালৰ পৰা কোনো সুবিধা আমি পোৱা নাই। কোনো ধৰণৰ সা সুবিধা নোপোৱাৰ কাৰণে আমি বহুত বিৰক্ত হৈ গৈছোঁ। সেইবাবে আমি পদত্যাগ দি কেনে আজি BPF দল জইন কৰিছোঁ। আমাৰ BTRৰ ভাল কামনা কৰি আমি পৰিৱৰ্তন কৰিবলৈ আমি সকলো মাইনৰিটিৰ মানুহ মুছলিম সম্প্ৰদায়ৰ পৰা আহি BPFত যোগদান কৰিলোঁ আজি। BPFটো কিয় কাৰণে ভাল পায় আপোনালোকে? BPF নিস্বাৰ্থে কাম কৰি আছে, কোনো জাতি ধৰ্ম ভেদভাৱ নাই। ইয়াতে আমি নিজকে কোনো অসুবিধা বা কোনো ধৰণৰ সেনেকুৱা বিপদত পৰা বুলি আমি নাভাবোঁ। কোনো জাতি ধৰ্ম ভেদভাৱ নাথাকাৰ কাৰণে আমি একেলগে নিজকে বহুত সুৰক্ষিত বুলি ভাবি কাম কৰি যাব পাৰিম বুলি আশাবাদী। আৰু অহা সময়ত মানে কেনেকুৱা কাম কৰি যাব? প্লেনিং কি আছে পাৰ্টিত থাকি? পাৰ্টিত থাকি আমি বিচাৰোঁ যে আমাৰ হাগ্ৰামা মহিলাৰী ছাৰ আকৌ ঘূৰি আহক, আমাৰ BTCৰ চিফ হৈ আহক, আৰু পৰিৱৰ্তনৰ যিটো আশাৰে এইবাৰ চৰকাৰ চেঞ্জ হৈছিলে, UPPL চৰকাৰ আহিছিলে, সেইটো আমি আকৌ পৰিৱৰ্তন কৰিবলৈ বিচাৰোঁ। কাৰণ ইয়াতে UPPL চৰকাৰ অহাৰ পিছতো কোনো ধৰণৰ মুছলিমক কোনো ধৰণৰ সা সুবিধা দিয়া নাই আজিলৈকে। ভূমিপট্টা যিখিনিও বিতৰণ কৰা হৈছে, বেছিভাগ বড়ো মানুহকে চাই কৰা হৈছে, আপচৰ মানুহকে কৰা হৈছে, কিন্তু মাইনৰিটিৰ মুছলমান মানুহ বা কোনো বেলেগ সম্প্ৰদায়ৰ আদিবাসীসকলক কোনো ধৰণৰ ভূমিপট্টা দিয়া হোৱা নাই। সেইটো কাৰণে আমি সকলোৱে আজি মিলিজুলি আকৌ নতুনকৈ পৰিৱৰ্তনৰ দিশ বাছি লৈছোঁ আৰু আমাৰ হাগ্ৰামা মহিলাৰী ছাৰক ছাপোৰ্ট কৰিবলৈ ওলাই আহিছোঁ। আশা কৰোঁ আমাৰ নিচিনা মুছলিম সম্প্ৰদায়ৰ আৰু যিমান আদিবাসী আছে, মাইনৰিটিৰ মানুহখিনি আছে, সকলোৱে হাগ্ৰামা ছাৰৰ লগত হাতে হাত মিলাই আগুৱাই যাওক আৰু আগবাঢ়ি লৈ যাওক। ছাৰক আমি যাতে আকৌ চিফ হিচাপে দেখিবলৈ পাওঁ, এই আশাৰে আমি আজি BPF দল জইন কৰিলোঁ। ধন্যবাদ।